এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু আমি নগাঁৱলৈ আহিলোঁ। যোৱাকালি 17 আগষ্ট আছিলে, কালি আহিলোঁ। আহি পাওঁতে প্ৰায় 5টামান বাজিলে সন্ধিয়া। আৰু আজি ইয়াতে আছোঁ। এইবিলাক গোটেই কাপোৰবিলাক ধুই দিয়া হৈছে, বতৰ ডাৱৰীয়া, সেইকাৰণে বেছি কাপোৰ ধোৱা নাই। আৰু এতিয়া বৰ্তমান গৈ আছে স্কুটি আনিবলৈ। মামাৰ স্কুটি পাম, আৰু ইমান দিনৰ পৰা অনা হোৱাই নাই। আজি 3 মাহমান হ'ল। স্কুটি চবে পায়ো শেষ হ'ল, কিন্তু মই আনিব পৰা নাছিলোঁ, চাইন লাগে। আৰু মানুহজনী নথকাৰ কাৰণে চাইনটো দিব পৰা নাছিলোঁ। কিন্তু আজি এতিয়া গৈ আছোঁ, মা, মই, বা গৈ আছোঁ। আৰু এইফালে আমাৰ চোতালৰ অৱস্থা এয়া পূৰা গছ হৈ গ'ল। এইবিলাক ঠিক কৰিব লাগিব। এয়া আমাৰ পল্টন, এইফালে বা, এয়া মামা স্কুটি আজি আনিমেই উলিয়াই পেলাই। এইফালে ডকুমেণ্টছ হাততে। আহি পালোহি ডিলাৰৰ পৰা নগাঁও কলেজ। এই আমাৰ নগাঁও কলেজৰ কেণ্ডিডেট ডকুমেণ্টছ এখন হেৰুৱালে, জেৰক্স কৰিবলৈ আনি পেলাই। সেইকাৰণে আকৌ আহি ইয়াৰ পৰা ছিগনেচাৰ ল'বলগীয়া হ'ল। এতিয়া গৈ আছোঁ আকৌ ডিলাৰলৈ। আৰু ফ্ৰক মিলি গৈছে চা। ইয়াতে হৈ গ'ল। এতিয়া ডকুমেণ্টছ ল'লোঁ। আকৌ একেখন ডকুমেণ্টছকে জেৰক্স কৰি আকৌ ছিগনেচাৰ ল'বলগীয়া হ'ল। বাহঁতে আনিছিলে, মই নাছিলোঁ যিহেতু ইয়াত, সেইকাৰণে হেৰুৱাই পেলালে। আৰু এতিয়া আকৌ গৈ আছোঁ ডিলাৰ। এইফালে নগাঁও কলেজ। আজি প্ৰায় আকৌ 3 মাহৰ পিছত আকৌ নগাঁৱত পূৰা ভিৰ হৈ থাকে ইয়াত। আমাৰ লখিমপুৰত ইমান ভিৰ নহয়, কিন্তু ইয়াত বহুত বেছি ভিৰ হৈ থাকে। আমি বা আৰু মই স্কুটিলৈ আহিছিলোঁ। মাতাজী আছে, এইফালে মাতাজী আহি ৰখি আছে। দিলে আকৌ ৰিকুৱেষ্ট কৰিবলগীয়া হৈছে, মানুহজনক চাইন মাৰিবলগীয়া হৈছে, আকৌ দৰখাস্ত লিখিবলগীয়া হৈছে। আহি ইয়াত ৰখি আছে। ডিলাৰ ডকুমেণ্টছবিলাক ক্লিয়াৰ হৈ থকা নাছিলে, আকৌ ক্লিয়াৰ কৰিবলৈ আহিব লগা হৈছে। আজি স্কুটি লৈহে যাম। আকৌ ডিলাৰত পাই গ'লেহি। চব স্কুটি থৈ দিছে। মামাৰ স্কুটিখনেই ইফালে আছে, আৰু ডিলাৰত নাই চাগে এতিয়া। অলপ বেলেগ দূৰৰ পৰা আনিবগৈ লাগিব। আমি ডকুমেণ্টছখিনি ক্লিয়াৰ কৰি ল'লোঁ। এখন ডকুমেণ্টছ হেৰাইছিলে, সেইখন আকৌ এপ্লিকেশ্যন দি পেলাই আকৌ চাইন মাৰি চিল মাৰি আনিব লগা হ'ল নগাঁও কলেজৰ পৰা। বা তাতে পঢ়া, সেইকাৰণে তাই ক'লে ছাৰহঁতক, প্ৰিন্সিপাল ছাৰক লগ নাপালোঁ, বেলেগ এজন ছাৰক কৈ পেলাই আমি ক্লিয়াৰ কৰি আনিলোঁ। এতিয়া অকণমান বহিছোঁ, আহি পাই লওক, পে'মেণ্ট কৰিবও লাগিব, তাৰপিছত স্কুটি পাই যাম। আৰু আজি নেক্সটটো বস্তু পাম চৰকাৰৰ ফালৰ পৰা। মন পূৰা ফূৰ্তি, আৰু আজি 2খন স্কুটি হৈ যাব আমাৰ। চবেই আহি আহি এখন স্কুটিতে ফটো উঠাইছে। এইখন ক'ত গ'ল? এখন চাবিটো দি পেলাই আমিও উঠিলোঁ, বাই মই উঠিলোঁ। মাতাজী অহা দেৰি হ'ল, উঠিব নাপালে। कैमरा पे
3 মাহৰ পিছত আজি গোটেই লখিমপুৰ টাউন ঘূৰিলোঁ, এদিনো নাখালোঁ। আজি আহিছোঁ, তাত বন্ধ হৈ আছিলে, লকডাউন হৈ আছিলে যে, আজি আহিছোঁ। আহি গ'ল মামা স্কুটি ঘৰলৈ। ধুই দিছোঁ অকণমান, পূজা গোঁসাই ঘৰৰ বাচন দি পেলাই অকণমান ধুই দিলোঁ। গোটেইখিনি কৰি দিছে ডিলাৰৰ পৰাই, এইবিলাক ছেফ গাৰ্ড, তাৰপিছত নেমুনেশ্যন, এইখিনি গোটেইখিনি কৰি দিছে। নতুন স্কুটিৰ এক্সপিৰিয়েঞ্চ লৈছে মায়ে, আহোঁতে চলাই আহিছে, আকৌ চলাইছে। এতিয়া আমাৰ দুখন হৈ গ'ল স্কুটি, এখন নতুন, সেইখন মাৰ স্কুটিখন। আৰু কাপোৰবিলাক ইগন'ৰ কৰক, তালে নিয়া চব কাপোৰ আনি পেলাই ধুই দিবলগীয়া হৈছে, সেইকাৰণে চবফালে কাপোৰে কাপোৰ হৈ আছে। স্কুটি অনা হৈ গ'ল, ফাইনেলি আনিলোগৈ। ইমান দিনৰ পৰা আনিম ভাবি থকা, আনিব পৰা নাছিলোঁ। কালি আহি পেলাই আজি আনিলোগৈ, ফূৰ্তি লাগিছে। পাবলগীয়া বস্তুটো আজি পালোঁ, আৰু বহুত থেংক ইউ বুলি ক'ব লাগিব, ইমান চবকে ইমানটো সুবিধা দিয়াৰ কাৰণে, একণ সুবিধা দিয়াৰ কাৰণে। আৰু আমি তিনিজনে গৈ আনিলোগৈ। পাপাই এফালে ঘৰত ধুনীয়াকৈ হাঁহৰ মাংস বনাই থৈছে, কালি আমি আহোঁতে লৈ আহিছিলোঁ, তাৰ পৰা দি পঠিয়াইছিলে। এতিয়া ধুনীয়াকৈ মাৰি মেলি কাটি একদম ধুনীয়াকৈ বনাই থৈ দিছে, খাব লাগে। সেইফালে আমি মিঠাই চিঠাই লৈ আহিছোঁ, গোটেইখিনি খাম আমি একেলগে। আৰু ইমানখিনি দিয়াৰ বাবে অসম চৰকাৰক বহুত ধন্যবাদ জনাইছোঁ। আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, বিশেষ দিনটো যিমান পাৰোঁ সাঁচি ৰাখিবলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি এতিয়ালৈকে কোনোবাই ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। তেন্তে আকৌ লগ পাম নতুন ভিডিঅ' সৈতে, তেতিয়ালৈকে বাই বাই।